কবিতাৰ শিৰোনাম জীৱন জিজ্ঞাসা, কথা আৰু আবৃত্তি শ্ৰী পৰিজিত বৰা। হেৰা বাটৰুৱা, তথ্য প্ৰযুক্তিৰ কাৰিকৰী জ্ঞানেৰে ভৰা এই জীৱন বাটত নিজকে নৈ সোঁতৰ লগত কিয় এৰি দিছা? এবাৰ থমকি ৰোৱা বন্ধু, তোমাৰ দুই নয়নে চাৰিওকাষে এবাৰ চকু ফুৰাই চোৱা। সুখ দুখৰ পাছত দৌৰি এই মধুৰ ক্ষণবোৰ কিয় হেৰুৱাইছা? তুমি কি জানা জীৱনৰ বিষয়ে? জানা জানো জীৱনৰ প্ৰকৃত অৰ্থ কি? জীয়াই থকাৰ প্ৰবৃত্তিমূলক ইচ্ছাই জীৱন নহয় জানো? ই হ'ল এক সংগ্ৰাম, যাৰ সপোন আৰু আশাৰ পৰিধি অসীম। কিন্তু সকলোৰে বাবে সকলো সম্ভৱ নহয়। বন্ধু, যান্ত্ৰিকতাৰ পৃথিৱীখনক পাহৰি এবাৰ আনফালে খোজ দি চোৱাচোন। সেউজীয়া বৰণে আৱৰা প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই স্পৰ্শ কৰিব তোমাৰ হৃদয়। মনোমোহা প্ৰকৃতিৰ অপূৰ্ব ৰূপে জগতৰ সেউজী সত্তাক জিলিকাই তোলা দেখিবা। ক্ষন্তেক সময়ৰ বাবে কৃত্ৰিমতাৰ গোন্ধ পাই কিয় পাহৰি গৈছা যে এই ধৰিত্ৰীয়ে তোমাৰ মাতৃ? জীৱনৰ ভাঁজ লগা কেঁকুৰিত ৰৈ কিয় মাতৃৰ বুকুত কামুৰিব ওলাইছা? জীৱনৰ প্ৰাণস্পন্দনৰ কাৰাগাৰত বন্দী হৈ এবাৰ অনুভৱ কৰা প্ৰকৃত জীৱনটোক। তেতিয়া হয়তো বুজিবা তুমি, সময়ৰ যন্ত্ৰণা উপশম কৰা জীৱন হ'ল যেন এক জিজ্ঞাসা। ধন্যবাদ।